খ্ৰীষ্টিয়ান ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ বাইবেল, খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক যীশুখ্ৰীষ্টৰ মহাত্ম অপাৰ। বাইবেলৰ মহৎ বাণী মানৱক দিয়ে জীৱন সঞ্জীৱনী। অসমীয়া সংবাদৰ দেওবৰীয়া বিশেষ অনুষ্ঠান বিগ ছানডে দি গ্ৰেট বাইবেল। কৰ্মোদ্যমী ধৰ্মপ্ৰাণ ব্যক্তি MTS চন্দনগড়ে বিলাইছে পবিত্ৰ বাইবেলৰ সাৰপানী। Praise the Lord. Hallelujah. প্ৰভু যীশুক মই পুনৰবাৰ ধন্যবাদ প্ৰশংসা কৰিছোঁ। এই সুন্দৰ সময় আমাক দিলে, নতুন জীৱন আমাক দিলে, জীৱনৰ এটা আয়ুস আমাক প্ৰদান কৰিলে। আজি যেতিয়া আমি পৃথিৱীৰ লক্ষ্য কৰোঁ, বহুত মানুহ মেডিকেলৰ মৃত্যু হৈ গৈ আছে। আজি মানুহবিলাকৰ জীৱনৰ কোনো আশা নাই। এনেকুৱা অৱস্থাত মই এই লকডাউন সময়ত যেতিয়া মানুহবিলাকে নিজৰ নিজৰ ঘৰত থাকি সময়বিলাক ব্যস্ত কৰি আছে বিভিন্ন কামত, তাৰ মাজতো ঈশ্বৰে তাৰ বাক্য অধ্যয়ন কৰি কিছুমান কথা মোক ক'বলৈ দিছে। আৰু সেই জীৱিত বাক্যৰ দ্বাৰাই মই আজি ঈশ্বৰৰ বিষয়ে মই প্ৰকাশ কৰিম। ঈশ্বৰ মোৰ মেইন বিষয়বস্তু, মোৰ টপিকটো হ'ব আজি ঈশ্বৰ। হু ইজ গড? ঈশ্বৰ কোন হয় আৰু ঈশ্বৰে আমাৰ ব্যক্তিগত জীৱনবিলাকক কেনেধৰণে কাৰ্য কৰে। ঈশ্বৰ নিৰাকাৰ আৰু সেই নিৰাকাৰ ঈশ্বৰে আজি এই জগতত তেওঁ বিশ্বাস কৰা, তেওঁ ভয় কৰা, তেওঁৰ বাক্যত চলা ব্যক্তিবিলাকৰ জীৱনত কেনেকৈ অস্তিত্ব প্ৰকাশ কৰে, এই কথাবিলাকেই মই প্ৰকাশ কৰিম। আৰু মই বাইবেলৰ হৈ মই প্ৰকাশ কৰিম। বাইবেলত এটা চেপ্টাৰ লিখা আছে, গীতমালা 23 নম্বৰ, Psalm number 23 and verse 1 to 6। যেতিয়া গীতমালা 23 নম্বৰ 1 পদৰ পৰা 6 পদ পঢ়িলে তাতে ঈশ্বৰৰ বিৱৰণ লিখা আছে। আমি বিশ্বাস কৰি যিজন ঈশ্বৰ আকাশ মণ্ডলৰ পৃথিৱী সৃষ্টি কৰিলে, যিজন ঈশ্বৰ মানৱ ৰূপ ধাৰণ কৰি জগতত জন্ম হ'ল, মৃত্যুক মৃত্যুক জয় কৰি, মৃত্যুক খণ্ডন কৰি তেওঁ স্বৰ্গৰোহণ হৈ গ'ল। আৰু সেই জীৱিত বাক্য, সেই ঈশ্বৰৰ মহান বাক্য আপোনালোকৰ সন্মুখত মই প্ৰকাশ কৰিব বিচাৰি আছোঁ। এক সময়ত ইজৰাইল দেশৰ জেৰুচালেমৰ যে ৰজা দাউদ আছিলে, আৰু দাউদে তেওঁ ঈশ্বৰৰ বিষয়ে ব্যাখ্যা কৰিছিলে। আৰু এই ব্যাখ্যাংশটো মই এতিয়া আপোনালোকৰ লগত মই প্ৰকাশ কৰিব বিচাৰি আছোঁ। আৰু সেয়ে মই 23 পদৰ পৰা 1 পদ পঢ়ি যাম। 23 অধ্যায় 1 পদৰ পৰা মই পঢ়ি যাম। 6টা পদ মই প্ৰথমতে পঢ়ি ল'ম। শ্বৰ্টকাট আছে, সেইকাৰণে মই এইটো পঢ়িব বিচাৰি আছোঁ। ইয়াত এনেকৈ লিখা আছে, মই অসমীয়াত মই পঢ়িম। জিহুৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহ'ব। তেওঁ মোক কোমলীয়া ঘাঁহনি পথাৰত শুৱাই, আৰু য'ত শান্তি আছে এনে পানীৰ কাষে কাষে তেওঁ মোক চলাই। তেওঁ মোৰ প্ৰাণ পুনৰাই সুস্থ কৰে, নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্মপথত চলায়। এনেকৈ মই মৃত্যু ছায়াৰ উপত্যকা দি চলিলোঁ, মই কোনো আপদলৈ ভয় নকৰোঁ, কিয়নো তুমি মোৰ সংগত আছা। তোমাৰ লাখুটি আৰু লাঠিয়ে মোক সান্তনা দিয়ে। তুমি মোৰ শত্ৰুবোৰৰ সাক্ষতে মোৰ সন্মুখত মেজজাইছা। তুমি মোৰ তেলেৰে তিয়াইছা। মোৰ পাণ পাত্ৰ উপচি পৰিছে। অৱশ্য মংগল আৰু দয়া আয়ুবৰ সকলো কালত মোৰ পাছত যাওঁতা হ'ব, আৰু মই চিৰকাললৈকে জিহুৱাৰ গৃহত বাস কৰিবলৈ পাম। কি যে ৱাণ্ডাৰফুল গস্পেল, কি যে ৱাণ্ডাৰফুল ৱৰ্ড অফ গড, কি যে আচৰিত ঈশ্বৰৰ বাক্য। লকডাউনৰ সময়ত, মনবিলাক অস্থিত সময়ত যীশুৱে তাৰ বাক্যৰ দ্বাৰাই তেওঁ আমাক কথা কৈছে ঈশ্বৰৰ বিষয়ে। যিজন ঈশ্বৰ সৃষ্টিকৰ্তা হয়, যিজন ঈশ্বৰ আপোনাৰ আৰু মোৰ হৃদয়ত থাকোঁতা হয়। ইয়াতে 1 নম্বৰত লিখিছে 1 পদত, জিহুৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহ'ব। তাৰ মানে কি? তাৰ অৰ্থটো কি? ঈশ্বৰে কৈছে, কিং ডাভিডে কৈছিলে, যদিও কিং ডাভিডৰ টকা পইচা, ধন দৌলত চব আছিলে, ঘৰ অট্টালিকা পজিশ্যন চব আছিলে, কিন্তু কিং ডাভিডে কৈছিলে যে জিহুৱাই মোৰ ৰক্ষক, জিহুৱা মোৰ ৰক্ষক। ফ্ৰেণ্ডছ, তাৰ মানে এটা কথা, এটা কেৰেক্টাৰ ইয়াত প্ৰকাশ পাইছে যে জিহুৱা ঈশ্বৰ আমাৰ কাৰণে কেয়াৰ কৰে। চক, ৱাণ্ডাৰফুল হিষ্টৰী, ৱাণ্ডাৰফুল কাহিনী কিং ডেভিডৰ টকা পইচা ধন দৌলত থকা স্বত্তেও কিং ডেভিডে কৈছিলে যে জিহুৱাই মোৰ ৰক্ষক, মোৰ অভাৱ নহ'ব। ফ্ৰেণ্ডছ, আজি আমাৰ টকা পইচা থাকিব পাৰে, ধন দৌলত থাকিব পাৰে, কিন্তু আমি আমাৰ আয়ুসটো একবিটা আমি নিজকে বঢ়াই ল'ব নোৱাৰিম। এই আয়ুস বিলং টু গড। এই জীৱন
ঈশ্বৰৰ হয়। সেইকাৰণে ঈশ্বৰৰ ওচৰত যেতিয়া আমি যাম, ঈশ্বৰক আমি যেতিয়া খুজিম, ঈশ্বৰৰ ওচৰত যেতিয়া আমি প্ৰাৰ্থনা কৰিম, ঈশ্বৰৰ ওচৰত যেতিয়া কাষ চাপিম, ঈশ্বৰে কৈছে কি, যিঘৰ বাক্যই কৈছে কি যে মোৰ অভাৱ নহ'ব। যিবিলাক মানুহে, যিবিলাক সন্ততিয়ে সৰ্বশক্তিমান ঈশ্বৰক বিশ্বাস কৰে, তেওঁৰ জীৱনবিলাক সৰ্বশক্তিমান ঈশ্বৰত থাকে, তাৰ কোনোদিনেই অভাৱ নহ'ব। ফ্ৰেণ্ডছ, এইটো এটা কেৰেক্টাৰ যে ঈশ্বৰ আপোনাৰ আৰু মোৰ কাৰণে কেয়াৰ কৰে। ছেকেণ্ড কথাটো প্ৰকাশ কৰিছে 2 পদৰ, তেওঁ মোক কোমলীয়া ঘাঁহনি পথাৰত শুৱাব বোলে। আৰু সেইটোৱেই এটা বৈজ্ঞানিক কথা হয়। তাৰ মানে তেওঁ আপোনাক দৈনন্দিন জীৱনৰ যি অভাৱবিলাক আছে, অনাটনবিলাক আছে, বেজাৰবিলাক আছে, আটাইবিলাক দূৰ কৰি আপোনাৰ দৈনন্দিন জীৱনৰ যি আপোনাক লাগতিয়াল প্ৰভাইডাৰ, সি যে আপোনাক যোগান ধৰোঁতা গড, প্ৰভাইডাৰ গড হয়, যোগান ধৰোঁতা ঈশ্বৰ হয়। 3 পদত লিখা আছে, তেওঁ মোৰ প্ৰাণ পোনাৰে সুস্থৰ কৰে আৰু তেওঁ নিজ নামৰ নিমিত্তে তেওঁ মোৰ ধৰ্মপথত চলায়। আমি বহুত সময়ত আমি ঈশ্বৰক বাদ দি আমি ঈশ্বৰক কওঁ, যদি ঈশ্বৰ আপুনি আছে, কিয় আমি ইমান সমস্যাত আছোঁ, আমি কিয় দুখত আছোঁ, ইমান সমস্যা সংসাৰত কিয় আমি কমপ্লেইন কৰোঁ, আমি ঈশ্বৰৰ বিৰুদ্ধে আমি কথা কওঁ যে পৃথিৱীত কোনো নাই। কিন্তু ঈশ্বৰৰ বাক্য আমাক কি কৈছে, তেওঁ মোৰ প্ৰাণ পোনাৰে সুস্থ কৰে। ঈশ্বৰে আপোনাৰ মোৰ প্ৰাণটো ৰেষ্টৰ কৰিব। আৰু কি কৈছে, নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্মপথত চলায়। তেওঁ আপোনাক ডাইৰেকশ্যন দিব, কোনটো পথত চলিব লাগে, কেনেধৰণে আমি জীৱন যাপন কৰিব লাগে। এই সৰ্বশক্তিমান ঈশ্বৰৰ চৰণত আমি থাকিলে, গীতমানত লিখিছে 32 নম্বৰ আৰু 8 পদত যে মই তোমাক বুদ্ধি দিম, তুমি যাবলগীয়া পথ মই তোমাক দিম। ঈশ্বৰে আমাক বুদ্ধি দিব, তেওঁ আমাক পৰামৰ্শ দিব, আমি কোনটো পথত চলিব লাগে, কেনেকৈ আমি জীৱন যাপন কৰিব লাগে। ফ্ৰেণ্ডছ, দিছ ইজ এ ভেৰি ভেৰি ৱাণ্ডাৰফুল টাইম। ঈশ্বৰে লকডাউন সময়ত আমি ঈশ্বৰক আমাৰ হৃদয়ত মাতিব লাগে, আমাৰ হৃদয়ত বসবাস কৰিবলৈ স্থান দিব লাগে। আমি আটাই পাপবিলাক পৰা, আমি কুচক্ৰান্তৰ পৰা আমি ঘূৰি, অপথত যোৱা ব্যৱস্থাৰ পৰা আমি ঘূৰি যীশুৰ বাক্যমতে চলিবৰ কাৰণে আমি ডিচিশ্যন ল'ব লাগে, আমি কমিটমেণ্ট কৰিব লাগে, আমি সমৰ্পণ কৰিব লাগে। হালেলুয়া। 4 পদত যেতিয়া আপোনালোকে পঢ়িব, তাতে ঈশ্বৰে কি কৈছে, এনেকৈ মই মৃত্যুৰ ছায়া উপত্যকালৈ চলিলোঁ, মই কোনো আপদলৈ ভয় নকৰোঁ, কিন্তু তুমি মোৰ সংগত আছা। পিচ আৰু ছিকিউৰিটি, সান্তনা, পবিত্ৰ ঈশ্বৰে আপোনাৰ হৃদয়ত সান্তনা দিব। পজিশ্যনে, টকা পইচাই আপোনাক সান্তনা দিব নোৱাৰে, এইবিলাক আমি মৃত্যু হৈ গ'লে লৈ যাব নোৱাৰিম। কিন্তু যীশুৰ বাক্য, ঈশ্বৰৰ বাক্য, ঈশ্বৰে আপোনাক সান্তনা দিব, যীশুৱে আপোনাক সান্তনা দিব আৰু অনন্তকালীন ছিকিউৰিটি ঈশ্বৰে প্ৰদান কৰিব আপোনাৰ হৃদয়ত, মোৰ হৃদয়ত। হালেলুয়া। এইটো মহান ঈশ্বৰৰ বাক্যই আপোনাৰ আৰু মোৰ সন্মুখত প্ৰমিছ কৰিছে, প্ৰতিজ্ঞা কৰিছে। 5 পদত লিখিছে, তেওঁ মোৰ শত্ৰুবোৰ সাক্ষ্যতে মোৰ সন্মুখত মেলি যাইছে। আপোনাৰ শত্ৰু আজি এতিয়া বৰ্তমান কি, বেমাৰ, মহামাৰী, দুখ, কষ্ট, শয়তানৰ আক্ৰান্ত, মন ব্যাকুলতা, এই আটাইবিলাকৰ পৰা জয়যুক্ত দিব পৰা এই বাইবেলৰ ঈশ্বৰৰ শক্তি আছে। হালেলুয়া। তেওঁ আপোনাক শত্ৰুবিলাকৰ সাক্ষ্যতে সন্মুখত মেলি যাইছে। তেওঁ মোৰ প্ৰাণ পাত্ৰত তিয়াইছে, মোৰ অৱশ্য তেওঁ মোৰ দ্বাৰা তিয়াইছে। হালেলুয়া। ভিক্টৰী, জয়, এনজয় ঈশ্বৰে আপোনাৰ আত্মা উদ্ভাৱন হ'বলৈ শক্তি আৰু এনাৰ্জি ঈশ্বৰে আপোনাক প্ৰদান কৰিব। এই ঈশ্বৰ সৰ্বশক্তিমান হয়, তেওঁ আপোনাৰ মনৰ কথা জানে, তেওঁ জয়যুক্ত হ'ব পৰা ক্ষমতা তাৰ আছে। হালেলুয়া। তাৰে পৰা গোটেইবিলাক হৈছে। আমি যেতিয়া তাৰ ওচৰত যাওঁ, এই শক্তিবিলাক আমি প্ৰকাশ পাওঁ, আমি শয়তানক, মহামাৰী, বেমাৰক, শত্ৰুক আমি দবিয়াব পাৰিম আৰু ভিক্টৰী লাইফ আমি কৰিব পাৰিম। ফ্ৰেণ্ডছ, 6 পদত কি আছে, অৱশ্য মংগলৰ দয়া আয়ুসৰ সকলো কালত মোৰ পাছত যাওঁতে হ'ব আৰু মই চিৰকাললৈকে জিহুৱাৰ গৃহত বাস কৰিবলৈ পাম। আমি যদি ঈশ্বৰৰ বাক্যমতে চলি থাকিম, তাৰ বাক্যমতে নতুন জন্ম হৈ বাধ্য চলিম, আমি জগতৰ মৃত্যুৰ পাছতো প্ৰভুৰ লগত আমি আনন্দৰে চিৰকালৰ কাৰণে আমি তেখেতৰ লগত থাকিবলৈ পাম। এই জগত দুদিনীয়াৰ জীৱন হয়, এই জগতত আমি একো লৈ যাব নোৱাৰিম, কিন্তু আমি যি কম কাজবিলাক কৰি যাম, যি ব্যৱহাৰ প্ৰতিবিলাক আমি কৰি যাম, জীৱন যীচু পোৱাৰ পাছত নতুন জন্ম হয় আৰু আমাৰ জীৱন চিৰস্থায়ী, ৰেষ্ট ফৰ এভাৰ, ইটাৰনিটি আমি সৰ্বশক্তিমান ঈশ্বৰৰ লগত আমি থাকিবলৈ পাম। মই গম পাই যে ঈশ্বৰৰ
তাৎপৰ্য বহুত আছে। গ্ৰীক শব্দ এটা তাৎপৰ্য আছে, হেব্ৰু ভাষা এটা তাৎপৰ্য আছে, ইংলিছ শব্দ তাৰ ব্যাখ্যান আছে। কিন্তু এটাই কথা ইম্পৰ্টেণ্ট, আজি সৰল ভাষাৰে কম সময়ৰ ভিতৰতে এই লকডাউনৰ সময়ত বন্ধৰ সময়ত মই প্ৰকাশ কৰিব বিচাৰি আছো। ঈশ্বৰৰ 6টা কেৰেক্টাৰ বহুত ইম্পৰ্টেণ্ট আপোনাৰ আৰু মোৰ জীৱনত হৈছে। এইবিলাক হৈছে যে ঈশ্বৰ আপোনাৰ কাৰণে চিন্তা কৰে, ঈশ্বৰ আপোনাৰ আৰু মোৰ কাৰণে, গোটেই জগতৰ কাৰণে, গোটেই পৃথিৱী মানৱ জাতিৰ কাৰণে তেওঁ চিন্তা কৰে। ছেকেণ্ড, তেওঁ গোটেই মানৱ জাতিক যোগান ধৰিবৰ কাৰণে ৰেডি হৈ আছে, প্ৰভাইড কৰিবৰ কাৰণে ৰেডি হৈ আছে। ঈশ্বৰ আমাক বেয়া পথৰ পৰা ঘূৰাই আনি আমাক চিকিউৰিটি, আমাক ডাইৰেকশ্যন দিবৰ কাৰণে ৰেডি হৈ আছে। ঈশ্বৰ আমাক অনন্ত কৰি শান্তিৰে বিৰাজমান কৰি দিবৰ কাৰণে ৰেডি হৈ আছে। ঈশ্বৰে এই মহামাৰীৰ পৰা, এই বেমাৰৰ পৰা, এই অৱস্থাৰ পৰা, এই সংসাৰৰ যিটো পৰিৱেশ, এই পৰিৱেশৰ পৰা জয়যুক্ত জীৱন দিবৰ কাৰণে শক্তি হৈ আছে। বাইবেলত লিখা আছে, ঈশ্বৰ যদি আমাৰ সপক্ষ হয়, আমাৰ বিপক্ষ কোন হ'ব পাৰে? ঈশ্বৰ সৃষ্টিকৰ্তা ঈশ্বৰ আপোনাৰ যদি ৰাইট চাইড হয়, লেফ্ট চাইড কোন হ'ব পাৰে? হালেলুয়া। ঈশ্বৰ মৰমীয়াল, জীৱন্ত, ভয়ানক ঈশ্বৰ হয়। তেওঁ আপোনাৰ আটাই মনৰ কথা, গোটেই সংসাৰক, গোটেই পৃথিৱীটো তেওঁ সৃষ্টি কৰিছে। তেওঁ আটাই কথাবিলাক গম পায়। আৰু ফাইনেলি আমি যদি বিশ্বাসী হয়, বিশ্বাসী জীৱন যাপন কৰোঁ, আমি যদি তেওঁৰ বাক্য মতে আমি চলোঁ, এই বাক্যৰ মতে আমি খোজ কঢ়াই নতুন জন্ম ৰূপায়ণ কৰি যীশু খ্ৰীষ্টত এই বাক্যৰ মতে পূৰ্ণ জন্ম হয় আমি জীৱন যাপন কৰোঁ, আমাৰ এই জীৱন মৃত্যুৰ পাছতো অনন্তকাল আমি প্ৰভুৰ লগত থাকিব পাৰিম। আমাৰ জীৱন অমৰ হয়, চিৰস্থায়ী, এটাৰ্নিটি টু ইটাৰ্নিটি আমি প্ৰভুৰ লগত থাকিবলৈ পাৰিম। এই জগতত আমাৰ যিকোনো চাৰ্কামষ্টেঞ্চ যাব পাৰে, আমি মৃত্যু মুখত আমি সাৱধান ল'ব পাৰিম, কিন্তু আমাৰ আত্মা প্ৰভুৰ লগত আমি এনজয়, আমি প্ৰভুক প্ৰশংসা, ধন্যবাদ আৰু গৌৰৱ কৰিব পাৰিম। আমি যিজন ঈশ্বৰ বিশ্বাস কৰিছোঁ তেওঁ মৰমীয়াল, তেওঁ আপোনাৰ কোনো চৰ্ত নোহোৱাকৈ তেওঁ ক্ৰুচত মৃত্যু হৈছে, তেওঁ কোনো চৰ্ত নোহোৱাকৈ তেওঁৰ পবিত্ৰ তেজেৰে আপোনাক চুক্তি কৰি কিনি লৈছে। ফ্ৰেণ্ডছ, এটা সোণালী সময়, সোণালী সুযোগ আপোনাৰ মোৰ আমাৰ ৰিকল কৰি আমি প্ৰভু ঈশ্বৰ যীশু চৰণত আমি আগবাঢ়ি আমাৰ জীৱন আমি প্ৰভুক দিম, আৰু আমাৰ জীৱন এটা বিশেষ ৰূপে আশীৰ্বাদ প্ৰাপ্ত হৈ যাব। আহক আমি প্ৰাৰ্থনা কৰিম। Mightyful Heavenly Father, we thank you. This wonderful time, a wonderful moment about you, about God we discuss. পিতৃময়তে মই ধন্যবাদ দিছোঁ। এই সুন্দৰ বাক্য ঈশ্বৰৰ জীৱন, তোমাৰ বাক্য আমি আলোচনা কৰিলোঁ। এই বাক্য মতে চলিবৰ কাৰণে হেৰাই টকাবিলাকক জীৱনত আপুনি আশীৰ্বাদ কৰা, আপোনাৰ বাক্য চলিবৰ কাৰণে, নতুন জন্ম লাভ কৰি তোমাৰ বাক্য মতে চলিবৰ কাৰণে তোমাৰ বাক্যত লিখা আছে তুমি আমাৰ কাৰণে চিন্তা কৰি ঈশ্বৰ, অনুগ্ৰহ ঈশ্বৰ আমাৰ জীৱনত এটা বিশেষ ৰূপে আশীৰ্বাদ কৰা। ধন্যবাদ। এই আটাইবিলাক প্ৰাৰ্থনা যীশুৰ নামত খুজিছোঁ, আমেন।